শিপাৰ সন্ধানত এগৰাকী যুৱতী বেলজিয়ামৰ পৰা সন্ধান কৰিছে পিতৃ মাতৃৰ চনটো আছিল 1983 এদিন তেজপুৰৰ ভোজখোৱাৰ বাসিন্দা আবুল হুছেইন আৰু ৰাবিয়াৰ সৈতে তেজপুৰ চহৰৰ বজাৰলৈ গৈছিল কণমানি ৱাহিদা বজাৰত ৱাহিদা নিৰুদ্দেশ হৈছিল তাৰ পাছত ৱাহিদাৰ ঠিকনা হৈছিল এখন অনাথ আশ্ৰম 3 বছৰ বয়সত ৱাহিদাক খুদুৰ বেলজিয়ামৰ পৰা অহা এটা পৰিয়ালে লৈ গৈছিল অনাথ আশ্ৰমৰ পৰা বেলজিয়ামত ৱাহিদা হৈ পৰিছিল ৰজনী 35 বছৰ কাল নিজ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিল ৰজনী এতিয়া ছ'চিয়েল মিডিয়া যোগে সন্ধান কৰিছে মাতৃ ৰাবিয়াৰ ৰজনীৰ হাতত আছে শিশুকালৰ এখন আলোকচিত্ৰ I was born in India, in Assam, in the district Sonitpur, in the city Tezpur or nearby Tezpur. I'm desperately searching for my mother or other relatives. My mother, her name is Rabia. Maybe you are my mother. Please contact 0091 9733 2825006. ৰজনীৰ এই খবৰ ওচৰ চুবুৰীয়াই দিলে আবুল হুছেইনক মোবাইলত ৰজনীক দেখি আবেগিক হৈ পৰিল আবুল হুছেইন আবুল হুছেইনৰ দাবী 1983 চনত নিৰুদ্দেশ হোৱা এইগৰাকীয়ে তেওঁৰ কন্যা ৱাহিদা আমাৰ ছোৱালী এইটো কি নাম আছিল তাৰ ৱাহিদা কেতিয়াৰ পৰা নোহোৱা এতিয়া সেই 83 চন নাকি হৈছে কিমান বিচাৰিছো নাপালো মই যেতিয়া এইটো হোৱাটছএপত পালো পাই মানে মই ওচৰ চুবুৰীয়া মানুহক দেখালো যে এইটো ছোৱালী 83 খনত হেৰাইছে কাৰ ছোৱালী হেৰাইছে পিছত এজনীয়ে ক'লে যে এই আবুল হুছেইন নামৰ এজন মানুহ আছে বুস্কা চাপুৰীত তেখেতৰ ছোৱালী হেৰাইছিল তেতিয়া মই ৰাতি এই ফটোখন লৈ আহিছো আহি দেখাইছো মানে চমকি উঠিছে যে এইজনী মোৰ ছোৱালী এতিয়া দৰিদ্ৰ আবুল হুছেইনে কন্যাক কাষত বিচাৰিছে ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ পত্নীৰ ৰজনী ওৰফে ৱাহিদাক ঘৰলৈ উভতাই অনাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা ল'বলৈ আহ্বান ওচৰ চুবুৰীয়াৰ গাঁওবুঢ়া হিচাপে এটা কথা ক'ব বিচাৰিছো যিজনী ছোৱালী হেৰাইছে এই ছোৱালীজনী তেখেতৰে হয় এইটো নিশ্চিত গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটা কথা অনুৰোধ জনাইছো যে ছোৱালীজনী অনাৰ কি ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা সেইটো ব্যৱস্থা কৰি দিব বুলি আপোনালোকক আমি আহ্বান জনাইছো